हेलो एवरीवन नमस्कार स्वागतम जनाइছো মোৰ অসমীয়া ছোৱালী অনাক্ষৰ অন্য এটি ব্লগ হলে কি খবৰ সকলো আশা কৰিছো খবৰ নিশ্চয় ভাল মোৰ খবৰ বহুত বেছি ভাল কালি আমাৰ ইয়াত বকতা পাৰিজাত পূৰ্বজ্যোতি সংঘৰ উদ্যোগত এখন বিহু মেলা পতা হৈছিল বহুত দিন যেহেতু বিহু পতা হোৱা নাছিল তাকে ভাবিলো বিহু চাবলৈ যাও গলো তেনেদৰে মাহতৰ লগত কিন্তু কি কম আৰু ইমান বেছি বৰষুণ গুটে ৰাতিটো বৰষুণ দি থাকিলে দিনটো ধুনিয়া দিনত বৰষুণ দিয়া নাছিল একো নাই গুটে ৰাতিটো বৰষুণ দি থাকিলে ঘৰ আহি পাওঁতে মানে মানুহজনী তিতিবুৰি অৱস্থা নাইকিয়া হৈ আহিলো কিন্তু তেনেদৰে মানে সকলোৱে বিহুটো মানে কি ভালদৰে বৰষুণ দিছে যদিও মানে সকলোৱে কি কম আৰু নাচিছে ধুনিয়াকৈ মানে এনজয় কৰিছে যেটো বহুত দিন পিছত বিহু পাইছে পুৰা নাচিছে সকলোৱে মই তাকে ভাবিলো অলপ ভিডিও কৰি ৰাখিছিলো তাকে ভাবিলো আজি ভিডিওটো মানে এড কৰি দিও আপোনালোকক দেখাও হে বুলি ভাবিয়ে মই ভিডিওটো শুট কৰি আনিছিলো তাকে আপোনালোকে ভিডিওটো চাই লওকচোন কেনেকুৱা পাই জনাব মোক কমেন্ট কৰি অকমান আগতে এইফালে মা আৰু মই মা প্ৰগ্ৰাম চোৱাত পুৰা ব্যস্ত মই ভাবিলো অকনমান ভিডিও কৰো তাকে ভিডিও কৰি ললো অকনমান দেখাইছো এইফালে ইহঁতেও প্ৰগ্ৰাম চাবই ফাৰ্স্ট ক্লাছ টিকেট কাটি ওপৰত বহি লৈ চাই আছে আনফালে আমাকো ডিস্টাৰ্ব কৰি আছে
এইফালে মই আৰু ভণ্টিকেইজনী লগত বহি আছোঁ গোটেইকেইজনী তাকে ভাবিলোঁ অকণমান ভিডিঅ' কৰি আছোঁ তাকে দেখাই আছোঁ আৰু আপোনালোকক সামাজিক গণমাধ্যম যুগে পৰিচিত হৈ পৰা ঘৰে ঘৰে চিনাকি মুখ হৈ পৰা জামাল প্ৰিয়ংকা জনাইছো এয়া দিগন্ত গাঁৱে গাঁৱৰীয়া পূৰ্বজ্যোতি সংগ্ৰহ হৈ সমূহ আমাৰ জ্যেষ্ঠ সদস্য গৈ বিহুবীয়া শুভেচ্ছা সংগীতে অকণমান ফটো তুলিবলৈ সুবিধা কৰি দিয়ক অকণমান ফটো তুলিবলৈ সুবিধা হৈ দিয়ক উদযাপন সমিতি যুটীয়া সম্পাদক প্ৰণৱ ফুকনক আমি আমন্ত্ৰণ জনাইছোঁ উদযাপন সমিতি যুটীয়া অকণমান ৰাজাৰাজ বন ডাঙৰীয়া এয়া আমাৰ মাজত প্ৰিয়ংকা আমি আলোচিত গীত গাই থকা মই এনে বহু অঞ্চল পাইছোঁ যিবিলাক অঞ্চলত তাৰমানে এই ধৰণৰে কিছুমান মৰম পোৱা যায় তাৰ ভিতৰতে অন্যতম আজি প্ৰথমকৈ পোৱা আপোনালোকৰ অঞ্চলটো আৰু বিশেষকৈ মোৰ কথাটো এইখিনিতে তাৰমানে মই যিটো ক'ব বিচাৰিছোঁ তাৰ কথাটো হৈছে মই আজি মঞ্চখনৰ সৈতে জড়িত থকা এই মঞ্চখনৰ সৈতে জড়িত থকা বিশেষ ব্যক্তিসকল যিসকল ব্যক্তি আজি হয়তো বয়স যথেষ্টখিনি হৈছে তথাপিও ইমান চেঙেলীয়া ডেকাৰ নিচিনাকৈ ইমান ধুনীয়াকৈ অনুষ্ঠানটো পাতিছে আৰু ইমান উৎসাহেৰে পাতিছে মোৰ নিজৰে বেয়া লাগিছিলে আপোনালোকৰ এটা সংস্কৃতিবান অঞ্চলত আপোনালোকে এনেকুৱা এটা সুন্দৰ অঞ্চলত জন্মগ্ৰহণ কৰিছে সেই কথাষাৰে পৰাই আমাৰ ইয়াত বহুত বেছি বৰষুণৰ মাজতো সকলোৱে নাচিছে ফূৰ্তি কৰিছে বহুত দিনৰ মূৰত যিহেতু প্ৰগ্ৰেম হৈছে সেইকাৰণে সকলোৱে নাচিছে
ইফালে সকলো বোকা ডান্স দিয়াত ব্যস্ত আনফালে আমিও ওলাইছোঁ ঘৰলৈ যাওঁ বুলি যিহেতু 3টামান বাজিব হ'ল আনফালে বহুত বেছি বৰষুণ কেনেকৈ যাওঁ তাকে ভাবি আছোঁ ফাইনেলি বৰষুণত তিতি তিতি আমি আহি আছোঁ এইফালে চাওকচোন বোকা কেনেকুৱা হৈছে অকণমান দেখাইছোঁ আপোনালোকক বৰষুণৰ বতৰতো প্ৰগ্ৰেম চোৱাৰ হেঁপাহেৰে প্ৰগ্ৰেম চালোহি আশা কৰিছোঁ আপোনালোকে প্ৰগ্ৰেমটো চাই ভাল পালে ইমানতে মই মোৰ ভিডিঅ'টো সামৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বাই